ওয়েলকাম বেক টু মাই চেনেল। মই কৰবী পুনৰ অন্যটি ভিডিঅ' লৈ আহিছোঁ। যিহেতু সেইদিনাখন বিয়াখন দেখুওৱা নহ'ল, আজি মই ভাবিছোঁ আকৌ কেইটামান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰে কৰোঁ। আৰু সেইকাৰণে ভাবিছোঁ, যিহেতু মই নিজে ভিডিঅ' কৰি আছোঁ কিন্তু মই তেনেকৈ ভিডিঅ'ত উঠিব পৰা নাই, সেইকাৰণে আজি মই অকণমান দেখুৱাওঁ। সেইদিনাখনে কৈছিলোঁ যে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম কিছু মুহূৰ্ত। আজি অকণমান দেখুৱাব চেষ্টা কৰিলোঁ। নেক্সট আৰু 3 নম্বৰ ভিডিঅ'ত মই ভালদৰে দেখুৱাব চেষ্টা কৰিম। মই ভাবিছোঁ যে ষ্টেপ বাই ষ্টেপ দেখুৱাব চেষ্টা কৰিম ভিডিঅ'বিলাক। 1, 2 আৰু 3 নাম্বাৰ 1, 2, 3 ষ্টেপ এনেকৈ দেখুৱাব চেষ্টা কৰি আছোঁ ভিডিঅ'বিলাকৰ। মেকআপত আছে জিতুশ্ৰী ৰাজ, মানে কি মেকআপ কৰি আছে এতিয়া। এতিয়া মানে কি সন্ধিয়াৰ পৰিৱেশলৈ যাওঁ। যিহেতু দিনত মই বেছি ভিডিঅ' নকৰিলোঁ, সেইকাৰণে সন্ধিয়া এতিয়া কইনা ধুৱাব হ'ব, আমাৰ ভিনদেউকে দাঙিব। আমাৰ ভিনদেউকক অকণমান মানে গাঁৱৰ তিৰোতাবিলাকে অকণমান ধেমালি কৰিব। আপোনালোকে চাই থাকিবচোন কি কৰে। ভিডিঅ' কৰিছোঁ ৰ'বা। এতিয়া দৰাৰ ঘৰলৈ আহি কইনা ৰেষ্ট লৈ আছে। যিহেতু ৰাতি তেনেকৈ বিশেষ দেখুওৱা নহ'ল, সেইকাৰণে মানে কি কইনা লৈ অহা অৱস্থাত ইয়াতে দৰাৰ ঘৰত অকণমান ইয়াৰে পৰিৱেশটো দেখালোঁ। আমি কইনাজনী লৈ ঘৰ উভতা সময় এনেকৈ অকণমান ভিডিঅ' কৰিলোঁ। আৰু নেক্সট ভিডিঅ' দুদিনমান দেৰিকৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম।